365 দিনৰ 364 দিনেই আমি পাৰ কৰোঁ খং, কাজিয়া, জীৱনৰ যন্ত্ৰণা ইত্যাদিৰে। কিন্তু মাথো এটি দিন থাকে কেৱল প্ৰেমৰ বাবে, মৰম ভালপোৱাৰ বাবে, অভিমানবোৰ দূৰ কৰি মৰমবোৰ আঁকোৱালি ল'বৰ বাবে। তেতিয়াহ'লে আমিনো কিয় পিছ পৰি ৰওঁ? আহা আমি উদযাপন কৰোঁ এই প্ৰেমৰ দিনটো অতি মৰম চেনেহেৰে, য'ত নাথাকিব কোনো কৃত্ৰিম ভালপোৱা, য'ত আমাৰ মৰমবোৰ কেৱল খন্তেকীয়া নহয়, পাৰ্কৰ সেই জুপুৰি তলত, দামী সেই ৰেষ্টুৰেণ্ট আৰু হোটেলৰ চাৰি বেৰৰ মাজত। আমাৰ মৰমবোৰ বগলীৰ সোঁত বগা ডেউকাত দেউতি উৰি যাব দিগন্তৰ সিপাৰৰ প্ৰেম ৰাজ্যলৈ, য'ত গোলাপে পাহি মেলাৰ দৰে মৰমবোৰ প্ৰাণ পাই ফুলি উঠিব, য'ত জোনাকী সন্ধিয়াৰ প্ৰেম নদীৰ ঘাটত বহি আমি ৰচিম কেৱল প্ৰেমৰ কবিতা। সেই প্ৰেমৰ কবিতাত ফুটি উঠিব আমাৰ মৰম ভালপোৱা আৰু অভিমানবোৰ, আৰু আমাৰ সেই মৰমবোৰ হৈ ৰ'ব চিৰযুগমীয়, স্মৰণীয়। তোমাক এতিয়া মই কি বুলি শুভেচ্ছা জনাওঁ? মোৰ উশাহত তুমি, মোৰ নিশাহতো তুমি, মোৰ দিঠকত তুমি, মোৰ সপোনতো মাথো তুমি, আৰু মোৰ মন কৰকৰ একমাত্ৰ ৰাজকুমাৰ তুমি। শুনা না, হাতত হাত ধৰি গোটেই জীৱনটো পাৰ কৰিম, এবাৰ হাত আগবঢ়াইতো চোৱা। জানা, মই সঁচাকৈ হ'ব বিচাৰোঁ তোমাৰ সেই সপোনৰ ৰাজকুমাৰীজনী। হ'ব পাৰে মই অকণ অভিমানী, কিন্তু সেই অভিমান মাথো তোমাৰ বাবে। গোটেই জীৱনটো মই আছোঁ তোমাৰ হৈ, তুমিও ৰ'বানে আজীৱন মোৰ হৈ? নিদিওঁ মই তোমাক কোনো প্ৰেমৰ মিছা প্ৰতিশ্ৰুতি, মৰমেৰে উপচাম আমাৰ সপোন ৰাজ্যখনি, দুহাতে দুহাত ধৰি সকলোবোৰ বাধা নেওচি আহাচোন আমি বিলীন হওঁ প্ৰেমৰ বা লাগি।